কৌশিক কেকেৰে বিৰাট ভালদৰে ইউটিউব চেনেল বনায়। সো গাইজ প্লিজ সাবস্ক্রাইব ইউর চেনেল। ব্লগ আজি ভিডিওটো আৰম্ভ কৰোঁ। আৰু আমি আহি পালোঁ বৰপেটা গান্ধীনগৰ ব্ৰিজ। আমাৰ পিছপিনে আছে বৰপেটা গান্ধীনগৰ ব্ৰিজ। আৰু আমি যাই আছোঁ চাইকেল লৈ। আৰু চাওক আমি আহি পালোঁ বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ। আমাৰ পিছপিনে আছে এইটো বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ। এইটোৱেই সো গাইজ আমি ফাইনেলি আহি পালোঁ মন্দিয়া আৰক্ষী চকী। আমাৰ পিছপিনে আছে আৰক্ষী চকী। আৰু আমি আহি পালোঁ ব্ৰহ্মপুত্ৰ। এইটো হ'ল বাঘবৰ ব্ৰহ্মপুত্ৰ। চাওক না কিমান সৰু নাওটো, চাওক না নাও চলি আছে। এইটো হ'ল ব্ৰহ্মপুত্ৰ। চাওক চৰ পৰি আছে। এইটো আমাৰ বাঘবৰ। ফাইনেলি পালোঁ পাহাৰ এইপিনে। আৰু আপোনালোকে যদি বাঘবৰ আহিব খোজে আহি চাব পাৰে। চাওক বম ডাঙৰ পাহাৰ এটা। আৰু আমি ফাইনেলি বাঘবৰৰ পাহাৰ পালোঁ। এইটো ৰাস্তা হয় বাঘবৰৰ। আৰু ফাইনেলি আমি ওপৰৰ পিনে উঠি আছোঁ। উঠি আহি পালোঁ। আৰু আমাৰ ওপৰ পিনে আছে আমাৰ ফ্ৰেণ্ড। এই ফ্ৰেণ্ডকেইটা উঠি আছে চাওক। আৰু ওপৰ পিনে উঠি আছোঁ। ভিডিঅ'টো অলপ স্পীড কৰিছোঁ কিয়নো ভিডিঅ'টো বহুত ডাঙৰ হ'বলৈ যাই আছে, সেইকাৰণে স্পীড কৰি দিছোঁ। চাই থাকক ভিডিঅ'টো। হাই ফ্ৰেণ্ডছ, ফাইনেলি আমি বাঘবৰ পাহাৰৰ একদম মাজত আহি পালোঁ। আৰু ফ্ৰেণ্ডছ চাওক না একদম ব্ৰহ্মপুত্ৰৰ মাজত পাহাৰটো হয়। এইটো পাহাৰ আৰু এই ব্ৰহ্মপুত্ৰ। আৰু চাওক চাৰিওপিনে খালী পাহাৰ আৰু এই পানী। চাওক আমি অলপ ওপৰত যাই আছোঁ। আৰু এইটো হ'ল একদম ওপৰত আহি পালোঁ। ফাইনেলি ফুল ওপৰত একদম চাওক না। আৰু ইপিনে আছে ব্ৰহ্মপুত্ৰ, একদম ফুল ব্ৰহ্মপুত্ৰ হয়। আৰু এইটো ব্ৰহ্মপুত্ৰটো চাওক। আৰু চাওক না কি দৃশ্য হয়, কি দৃশ্য আপোনালোকে নিজে চাই লওক। বাঘবৰৰ বাজাৰ এইটো চাওক, জুম কৰি দেখুৱাই দি আছোঁ। এইটো হ'ল বাঘবৰৰ পাহাৰ। চাওক একদম পাহাৰৰ ওপৰৰ পৰা ভিউটো লৈছোঁ। এইটো হ'ল বাঘবৰৰ পাহাৰ। চাওক কিমান সৰু ঘৰ। ডাঙৰ আছে, সন্মুখত গেলি ডাঙৰ পাব। আৰু ইপিনে আছে একদম ব্ৰহ্মপুত্ৰৰ মাজেদি যাই আছে। চাওক না এই সৰু নাওবিলাক। এইটো সৰু নাও চাওক না, বম ডাঙৰ নাও। আমি আজি বাঘবৰ পাহাৰ ফাইনেলি একদম ওপৰত আহি পালোঁ। আৰু চাওক একদম ব্ৰহ্মপুত্ৰৰ মাজত এই পাহাৰটো। আৰু চাওক না কি মজা, ক'বলৈ একোৱে নাই, যি মজা লাগি আছে মানে কি ক'ম আৰু। একদম মাজত চাওক না। আৰু এইটো সৰু ঘৰ এইবিলাক বম ডাঙৰ এটা ব্ৰহ্মপুত্ৰ নদী। আৰু এইটো আমি আছোঁ পাহাৰৰ একদম মাজত। আৰু যি ৰ'দ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব। আমাৰ পাছতে কিবা ক'ব নেকি? হয় ব্ৰ, কিবা ক'ব নেকি? হেল্ল', কিবা ক'ব নেকি? গাইজ মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব।